গুড মৰ্নিং সুপ্ৰভাত আকৌ এবাৰ স্বাগতম জনাইছোঁ ধীৰাজ অসমলৈ কেনে আছে আপোনালোকে নিশ্চয় ভালে আছে সকলোকে ভালে থকাটো মই কামনা কৰিছোঁ আহকচোন ওপৰলৈকে যাওঁ এটা সুন্দৰ ভিউজ দেখুৱাম আপোনালোকক ওপৰৰ পৰা আমাৰ গ্ৰাউণ্ডখন কেনেকুৱা সকলোখিনি দেখুৱাম এফালে চাটৰ ওপৰত উঠি আহিলোঁ এতিয়া এখন চাট ইয়াত আপোনালোকে মই কেইবাটাও ভিডিঅ' বনাইছোঁ মই ইয়াৰ পৰা আপোনালোকে নিশ্চয় দেখি পাইছে ইয়াৰ ওপৰত প্ৰায় এক্সাৰচাইজ মই ইয়াত ৰাতিপুৱা হ'লে মই এক্সাৰচাইজ কৰোঁ যেতিয়া পিটিৰ পৰা আহোঁ তেতিয়া প্ৰায় এক্সাৰচাইজ কৰোঁ মই ইয়াতে আৰু সোঁফালে দেখিবলৈ পাইছেনে ট্ৰেক সোঁফালে সেইখন আমাৰ গ্ৰাউণ্ড এইখন ওচৰৰ পৰা দেখুৱাই দিছোঁ ৰ'বা অকণমান এইখন আমাৰ গাঁও কেনেকুৱা লাগিছে আমাৰ গ্ৰাউণ্ডখন অকণমান কমেণ্ট কৰি জনাবচোন ফৌজত এটা বস্তু আপোনালোকে নিশ্চয় লক্ষ্য কৰে সেইটো হৈছে মেইনটেনেঞ্চ মানে এনে গ্ৰাউণ্ডখন দেখুৱালোঁ আপোনালোকক গ্ৰাউণ্ডখনত খেল হওক নহওক ৰানিং কৰক নহওক কিন্তু গ্ৰাউণ্ডখনৰ যিটো পৰিপাটি যিখিনি গ্ৰাউণ্ডখনত মেইনটেনেঞ্চ কৰিব লাগে দেখিলে এনেকুৱা লাগিব যেন ইয়াত সদায় খেল হয় সদায় কোনোবাই ৰানিং কৰে এনেকুৱা তাৰমানে মেইনটেনেঞ্চ বোলা বস্তুটো ফৌজত সদায় থাকে তাৰোপৰি পদূলিবোৰ গছবোৰ ফৌজৰ কেম্পত আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যায় তেতিয়া নিশ্চয় দেখিবলৈ পোৱা যায় গছবোৰত ধুনীয়াকৈ চূণ আৰু গেৰু লগোৱা থাকে তাৰপিছত যিবিলাক পদূলিবিলাক ৰাস্তাবিলাক সুন্দৰকৈ সজোৱা ঝাৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে ফৌজত গতিকে কোনো চেলেঞ্জ কৰিব নোৱাৰে ফৌজত এই যে ডিচিপ্লিন বোলা বস্তুটো এইটোৰ ওপৰত কোনেও চেলেঞ্জ কৰিব নোৱাৰে আৰু এই ডিচিপ্লিনটো যদি শিকিবলগীয়া হয় তেতিয়াহ'লে ফৌজে একমাত্ৰ যদি আপোনালোকে ডিচিপ্লিন শিকাব পাৰে প্ৰত্যেককে গতিকে সেইকাৰণে ভাল লাগে ফৌজত একচুৱেলি ভাল লগাৰ কাৰণটো হৈছে ডিচিপ্লিন পৰিপাটি পৰিষ্কাৰ পৰিচ্ছন্নতা এইখিনি বস্তু আটাইতকৈ ভাল লগা বস্তুটো হ'ল ফৌজৰ গতিকে আপোনালোকেও যিহেতু ইণ্টাৰভিউৰ লগত জড়িত হৈ আছে ইণ্টাৰভিউ দিয়ে আছে ফৌজত আহক ফৌজত আহি কিনে এটা সুন্দৰ নিজৰো মেইনটেনেঞ্চ এটা ভাল হয় আৰু গতিকে বহু কথা শিকিব পাৰি ফৌজত অহাৰ পিছত এইখিনিতে এটা কথা মোৰ মনলৈ আহিলে যে আপোনালোকে প্ৰায় মোক কমেণ্ট কৰি আছে এইকেইটা দিন যে দাদা কামাণ্ডত এজ ৰিলেক্সেশ্যন দিবনে নাই এজ ৰিলেক্সেশ্যন মানে তেওঁলোকে কৈছে যে 18 পৰা 21 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী ইণ্টাৰভিউ দিবলৈ পাব এজ ৰিলেক্সেশ্যন দিবনে নাই মই ঘপককৈ ক'বলৈ টান হ'ব কিন্তু মোৰ ফালৰ পৰা এটা কথা ক'ম যে এজ ৰিলেক্সেশ্যন দিলে ভাল হয় ভাল এইকাৰণে হয় যে বহু ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছে আৰু বহু ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিবলৈ পাব কম্পিটিশ্যনটো বেছি হ'ব ভাল ল'ৰা ছোৱালীয়ে পাছ কৰিব 18 বছৰৰ পৰা 21 বছৰ হ'লে 18 বছৰৰ বহুত ল'ৰা ছোৱালীটো কি হয় প্ৰেক্টিছেই কৰা নাই তেওঁলোকে 18 বছৰ বহুত কম বয়স হয় একচুৱেলি প্ৰেক্টিছে কৰা নাই আৰু প্ৰেক্টিছ নকৰিলে কম্পিটিশ্যনটোও কম হয় আৰু এনেকুৱা নহয় যে কামাণ্ডত 21 বছৰৰ পিছত যাব নোৱাৰি এনেকুৱা নহয় যদি আপোনালোকে চাবলৈ যায় ধৰ পেৰামিলিটাৰীত বা মিলিটাৰীতে 30-35 বছৰ NSGত আনকি NSG নিচিনা এটা স্পেচিয়েল ফ'ৰ্চ তাতো 35 বছৰৰ পিছতো তেওঁলোকে লয় এনেকুৱা নহয় যে 18 বছৰ বা 21 বছৰৰ ল'ৰা ছোৱালীকে অকল লয় 35 বছৰৰ পিছতো আপোনালোকে NSGত যাব পাৰে পেৰামিলিটাৰীত থকাৰ পিছত গতিকে আমাৰ অসম পুলিচতো যদি 18 যদি ইণ্টাৰভিউটো যদি ABUB নিচিনা কৰি দিয়া হয় তেতিয়াহ'লে কম্পিটিশ্যনটো বেছি হ'ব কাৰণ কামাণ্ডো বেটেলিয়ন এটা খোলাৰ লগে লগে অকল 21 বছৰৰ ল'ৰা ছোৱালীকে ৰাখিব নেকি তাতো বেটেলিয়নটো খোলাৰ লগে লগে হয়তো জেছছ থাকিব অফিচাৰ থাকিব NCO থাকিব গোটেইখিনি তেওঁলোকৰতো বয়স অলৰেডি 35 বা 30ৰ ওপৰত হৈছে গতিকে তেওঁলোকেওতো বেটেলিয়নটোত থাকিব গতিকে মই ভিডিঅ' যোগে এইখিনিতে অনুৰোধ জনাম যে অসম চৰকাৰৰ যিখিনি বিষয়ববীয়া তেওঁলোকে বিষয়টো অকণমান চালি জাৰি চালে ভাল হয় কাৰণ যিখিনি ল'ৰা ছোৱালী ইণ্টাৰভিউৰ বাবে ৰৈ আছে কৰোণাৰ সময়ততো বহুখিনি ল'ৰা ছোৱালী ইণ্টাৰভিউ দিবলৈ নাপালে আৰু এতিয়া যদি 18 পৰা 21 বছৰ কৰি দিয়ে তেনেহ'লে আকৌ তেওঁলোকে বঞ্চিত হ'ব যদি প্ৰত্যেকে ইণ্টাৰভিউটো দিবলৈ পায় তেনেহ'লে এটা কম্পিটিশ্যন ভাল হ'ব আৰু ভাল ল'ৰা ওলাব ভাল কামাণ্ডো ওলাব যদি অকল 21 বছৰ বুলি ধৰি দিয়া যায় তেতিয়াহ'লে কিন্তু ইমানখিনি ভাল ফিজিকেল ল'ৰা নোলাব যিমান ওলাব লাগিছিলে যদি ABUB নিচিনা কৰি দিয়ে তেতিয়া আকৌ তাতকৈ বেছি ভাল ওলাব গতিকে মোৰ অনুৰোধ থাকিব যে আপোনালোকৰ বাবে যিহেতু আপোনালোকে মোৰ ভিডিঅ' চাই মোক ফ'ল' কৰে গতিকে মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিষয়ববীয়াসকলক অনুৰোধ জনাম এই ভিডিঅ' যোগে যাতে ইণ্টাৰভিউটো ABUB কৰি নিচিনা দিয়ে
এতিয়া বলক মই আজিৰ টপিকটোলৈ যাওঁ। আজিৰ টপিকটো আছিলে আমি ৰানিং কৰিলে, সদায় ৰানিং কৰিলে কি হয়, কি উপকাৰিতা হয় আমাৰ শৰীৰত, কিয় মানুহে ৰানিং কৰে, সদায় ৰানিং কৰিবলৈ কয়, ইয়াৰ কাৰণটো কি, সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম কথা হৈছে আপোনালোকেতো ৰানিং কৰিবই লাগিব। আপোনালোকে উপকাৰ অপকাৰিতা সেই বিষয়ে আপোনালোকে বেছি ডিপলি যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোকে ফিজিকেল টেষ্টত, যিহেতু আপোনালোকে ইণ্টাৰভিউ দি আছে, ফিজিকেল টেষ্টত পাছ কৰিবলৈ হ'লে আপোনালোকে ৰানিং কৰিবই লাগিব, আৰু আপোনালোকে ভালকৈ ৰানিং কৰিব লাগিব, এনে টাইম পাছ ৰানিং নহয়। গতিকে আপোনালোকে উপকাৰ উপকাৰিতাটো জানিব লাগিবই। তাৰোপৰি আপোনালোকে উপকাৰ নহ'লেও আপোনালোকে ৰানিং কৰিব লাগিব। কিন্তু এনেকুৱা নহয় যে মই ৰানিং কৰিলে উপকাৰিতা নাই বা আপোনাৰ বাবে কোনো উপকাৰ নহ'ব, এনেকৈ কোৱা নাই। যে ৰানিং কৰিলে আপোনালোকে অজানিতেও যদি ৰানিং কৰে তেতিয়াও আপোনালোকৰ উপকাৰিতা আছে। নহ'লে চাবচোন, এই যে ইণ্টাৰভিউ নিদিয়ে, আপোনালোকেতো ইণ্টাৰভিউ দি আছে, যিসকলে ইণ্টাৰভিউ নিদিয়ে তেওঁলোকে কিয় ৰানিং কৰে, কিবা নহয় কিবাটো উপকাৰ আছে। গতিকে সেই বিষয়ে আজি অকণমান জানি ল'ম। ৰানিং কৰি প্ৰথম কথাটো হৈছে আমি সুস্বাস্থ্যৱান, নিৰোগী হৈ থকাৰ কাৰণে আমি ৰানিং কৰিব লাগে। নিৰোগী কেনেকৈ হ'ম? বেমাৰৰ মূল কাৰণ আপোনালোকে যদি চাবলৈ যায় দেখিবলৈ পাব যে মানুহৰ যেতিয়া ওজনটো বাঢ়ি যায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হ'বলগীয়া হয় বা বেমাৰৰ লক্ষণ দেখিবলৈ পোৱা যায় ৱেট বঢ়াৰ লগে লগে। গতিকে ৰানিং কৰিলে আমি ৱেটটো কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, ৱেটটো কমাব পাৰোঁ। এইটো কেনেকৈ? যেতিয়া আমি খাদ্য খাওঁ, যিকোনো খাদ্য খাওঁ, খাদ্য খালে আমি কেলৰি পাওঁ খাদ্যৰ পৰা। কেলৰিসমূহ যেতিয়া আমি অধিক পৰিমাণে লওঁ, সেই কেলৰিসমূহ আমাৰ ষ্টক হ'বলৈ ধৰে। আৰু ক'ত ষ্টক হয়? যিবিলাক আমাৰ লাহি অংশ, মানে আমাৰ পেটত নতুবা থাইছ, হিপছত, এনেধৰণৰ অংশত আমাৰ সেই কেলৰিসমূহ জমা হ'বলৈ ধৰিলে, আৰু কেলৰিসমূহ ফেটছলৈ ৰূপান্তৰিত হয়। আৰু ফেটছ হোৱাৰ লগে লগে আপোনালোকে ওজনটো বাঢ়ি যাবলৈ ধৰে। গতিকে ৰানিং কৰিলে আমাৰ অধিক কেলৰি খৰচ হয়। যেতিয়া আমি ৰানিং কৰোঁ আৰু কেলৰি খৰচ হ'লে আপোনালোকৰ কেলৰিসমূহ সেইমতে খৰচ হ'লে ফেটছো গলিবলৈ আৰম্ভ কৰে আৰু ৱেটটো লাহে 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 কমিবলৈ ধৰে। গতিকে এটা যদি নিয়মিতভাৱে আপোনালোকে ৰানিং কৰে তেনেহ'লে ৱেটটো কণ্ট্ৰল কৰি ৰাখিব পাৰিব, আৰু যিসকলৰ ৱেট বেছি আছে তেওঁলোকে ৱেটটো কমাব পাৰিব। আৰু ৱেট কমি যোৱাৰ লগে লগে বা ৱেট নৰ্মেল অৱস্থাত অহাৰ লগে লগে আপোনালোকৰ বিভিন্ন ৰোগৰ পৰা আপোনালোকে দূৰত থাকিব পাৰিব। গতিকে ৰানিং কৰিলে সুস্বাস্থ্য হৈ থাকিব পাৰে। সুস্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে ৰানিং কৰিব লাগিব। এতিয়া দ্বিতীয় কাৰণটো হৈছে আমাৰ হাওঁফাওঁ মজবুত হয়। হাওঁফাওঁ কেনেকৈ মজবুত হয়? আমি যেতিয়া ৰানিং কৰোঁ তেতিয়া হাওঁফাওঁটো কি হয়? বেছিকৈ কাম কৰিবলগীয়া হয়। বেছিকৈ কাম কৰিবলগীয়া কিয় হয়? যেতিয়া আমি ৰানিং কৰোঁ অক্সিজেনৰ প্ৰয়োজনটো আমাৰ সাধাৰণ অৱস্থাত কৰি বহুত বেছিকৈ লাগে। অক্সিজেনৰ প্ৰয়োজনটো যেতিয়া বেছিকৈ হয় তেতিয়া আমাৰ হাওঁফাওঁটো সঘনাই কাম কৰিবলৈ ধৰে, আৰু হাওঁফাওঁটো যিমানে কাম কৰিব সিমানে আমাৰ খুনৰ তেজৰ ছাপ্লাইটো বেছি হয়, নতুন খুন আমাৰ সৃষ্টি বেছিকৈ হয়। নতুন খুন যেতিয়া হয় আমাৰ খুনবিলাক ফিল্টাৰ হয়। ফিল্টাৰ হ'লে কি হয়? আপোনালোকে ফিল্টাৰ আমি কিয় কৰোঁ? পানীটো ফিল্টাৰ কৰি কিয় খাওঁ? মানে এটা বিশুদ্ধ পানী খোৱাৰ কাৰণে আমি ফিল্টাৰ কৰোঁ। গতিকে সেই তেজ, নতুন যিমান তেজৰ সৃষ্টি হ'ব সেইবিলাক ফিল্টাৰ হয়, ফিল্টাৰতে বিশুদ্ধ তেজৰ সৃষ্টি হয়। গতিকে ৰানিং কৰিলে চাওকচোন কিমান ফাইদা আছে আপোনালোকৰ। বিশুদ্ধ তেজ ছাপ্লাই হয় আৰু বিভিন্ন ৰোগৰ পৰা আপোনালোকে নিৰাময় হৈ থাকিব পাৰিব। গতিকে ৰানিং কৰাটো অত্যন্ত প্ৰয়োজন। ৰানিং কৰিলে আৰু কি হয়? আমাৰ হাৰ্ডিবিলাক মজবুত হয়। যিমান জইন আছে আমাৰ, যেনে কান্ধাত জইন আছে, কোমৰত জইন আছে, ঘুটনাত জইন আছে, এংগুলত জইন আছে, এই জইনসমূহ মজবুত হয়। ৰানিং কৰিলে সেই জইনসমূহত প্ৰেছাৰ পৰে। সাধাৰণ অৱস্থাতকৈ মানে খোজ কঢ়াতকৈ ৰানিং কৰিলে জইনসমূহত প্ৰেছাৰ পৰে। প্ৰেছাৰ পৰিলে জইনসমূহ মজবুত হয়। আৰু আপোনালোকে দেখিবলৈ পাব যিবিলাকৰ মানুহৰ ওজনটো বেছি তেওঁলোকৰ বহুত জইনত বিষ হয়। চাবচোন, মানে কোমৰৰ বিষ নতুবা ঘুটনাৰ বিষ, লিগামেণ্টত, এনেধৰণৰ বিভিন্ন ধৰণৰ ৰোগ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হ'ব লগা। ইয়াৰ কাৰণটো কি? চাবচোন আপোনালোকে, ওজন বেছি হ'লে কি হয়? আমাৰ এটা শৰীৰত কেপাচিটি থাকে। যেনেধৰণে এখন গাড়ীৰ কেপাচিটি থাকে বা 10 টন এখন গাড়ীয়ে আপোনালোকৰ নিব পাৰে। আমি 10 টনত কৰি যেতিয়া আমি 50 টন, 20 টন, 30 টন দিওঁ ওজন, গাড়ীখনৰ কি হয়? কেপাচিটিতকৈ বেছি কঢ়িয়াবলগীয়া হয়, আৰু তেতিয়া ইঞ্জিনটো বেছি কষ্ট পায়। ইঞ্জিনটো কষ্ট পোৱাৰ লগে লগে সেই গাড়ীখন সোনকালে বেয়া হ'ব ধৰে। গতিকে আমাৰ শৰীৰটোও তেনেকুৱা। আমাৰ শৰীৰৰ এটা কেপাচিটি থাকে। মই যদি হাইট 170 তেনেহ'লে মই 70 কেজিৰ আশে পাশে হ'লে মোৰ সেইখিনি কেপাচিটি মোৰ শৰীৰটোৰ। এটা নেচাৰেল, সেইটো এটা দিছে, এটা গড গিফ্ট, সেইটো এটা মানে নেচাৰেলি এটা সেইখিনি শক্তি মানুহে পায়। কিন্তু তাৰ বিপৰীতে মই যদি 170 হাইট আৰু মোৰ যদি ওজনটো হয় 90 কেজি, তেনেহ'লে হয়নে নহয়? আপোনাৰ
শৰীৰটো যিখিনি কেপাচিটিতকৈ আপোনালোকে বেছি 20 কেজি বেছি আপোনালোকে কঢ়িয়াই আছেনে নাই তেনেহ'লে আপোনাৰ ইঞ্জিনটো আপোনাৰ শৰীৰটো কিমান দিন কাম কৰিব গতিকে ৰানিং কৰি থাকিলে ওজনটো কমে আৰু ওজনটো কমিলে আপোনালোকৰ এই শৰীৰটোৱে লোড নাপায় আৰু জইনসমূহে লোড নাপাব লোড নাপালে আপোনালোকৰ কি হ'ব জইনসমূহ বহু দিনলৈকে সুস্থ হৈ থাকিব পাৰিব ৰানিং কৰিলে ষ্ট্ৰেছ দূৰ কৰিব পাৰি মানে আজিৰ সময়ছোৱাত চাবচোন কোনো সবেই বিজি কোনোবাই বিজনেছৰ লগত বিজি কোনোবাই হয়তো পঢ়া শিক্ষাৰ ক্ষেত্ৰতো বিজি হৈ আছে হেতুও ষ্ট্ৰেছ নতুবা কোনোবাই বিভিন্ন ধৰণে বিজি হৈ থাকে প্ৰত্যেকই বিজি এই বিজি হৈ থাকিলে কি হয় আমাৰ শৰীৰত নহয় আমাৰ মগজুটোও ভাগৰ হয় মগজুৰো ভাগৰ লাগে আমাৰ যেতিয়া আমি বিজি হৈ ষ্ট্ৰেছ হয় কিন্তু ৰানিং কৰিলে কি হয় সেই ষ্ট্ৰেছটো দূৰ হয় এটা ভাল অনুভৱ হয় যেতিয়া আপুনি ৰানিং কৰিব চাবচোন ভাগৰ লগা সময়খিনি যেতিয়া ভাগৰ শেষ হ'ব আপুনি যেতিয়া ৰানিং কৰা শেষ হ'ব তাৰপিছত এটা কেনেকুৱা এটা ফিলিংছ আহে আপোনালোকে ৰানিং কৰি থাকে নিশ্চয় জানে সেই ফিলিংছটো ষ্ট্ৰেছটো দূৰ হয় ৰানিং কৰিলে গোটেই মাংসপেশীসমূহ ভাগৰি পৰে গোটেই মাংসপেশী জইনসমূহ ভাগৰি পৰিলে কি হয় এই মাংসপেশী ৰেষ্ট বিচাৰে আমি যেতিয়া ৰাতি শুলে এটা গভীৰ নিদ্ৰা বুলি কয় গভীৰ নিদ্ৰাত আমি যাওঁ আৰু গভীৰ নিদ্ৰাত যদি ভালকৈ আপোনালোকে টোপনিটো ল'লে আমি সুস্বাস্থ্য আৰু আমি নিৰোগী হৈ থাকিব পাৰোঁ টোপনি যদি ভালকৈ লয় গতিকে বিভিন্ন ৰোগৰ পৰাটো এই টোপনিটোৰ পৰা বিভিন্ন ৰোগ হয় আমি সুস্বাস্থ্য ভালকৈ টোপনি মাৰিব পাৰোঁ টোপনি যদি আমি ভালকৈ মাৰোঁ তেনেহ'লে এটা দীঘলীয়া জীৱন পোৱা বুলি কয় গতিকে ৰানিং কৰাৰ বহুত উপকাৰিতা আছে মইতো ইমানখিনি নাজানোৱে তথাপিও যিখিনি জানো অকণমান সেইখিনি আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ গতিকে আপোনালোকে ৰানিং কৰি থাকক লাগিলে ইণ্টাৰভিউ দিয়ক নিদিয়ক সেইটো বেলেগ কথা আৰু আপোনালোকে যদি ইণ্টাৰভিউ নিদিয়েও তথাপিও ৰানিং কৰক সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আৰু আপোনালোকে জানেই এটা সুস্থ শৰীৰতহে সুস্থ এটা মন থাকে আপোনালোকে চাকৰি হওক নহওক যদি আপোনালোকৰ সুস্থ মন নাথাকে তেনেহ'লে আপোনালোকে জীৱনত কেনেধৰণে আগবাঢ়িব পাৰিব জীৱনত আগবাঢ়িবলৈ হ'লে এটা সুস্থ মন লাগিব গতিকে সুস্থ মনৰ গৰাকী হ'বলৈ হ'লে আপোনালোকে ফিজিকেল এক্টিভিটি কৰিব লাগিব তেতিয়াহে সুস্থ মনৰ গৰাকী হ'ব পাৰিব আৰু সুস্থ চিন্তা কৰিলেহে আপোনালোকে জীৱনত আগবাঢ়িব পাৰিব গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিল আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব শেষত সকলোৰে মংগল কামনা কৰিছোঁ জয় আই অসম ধন্যবাদ